সো আজি আমাৰ লাষ্ট দিন আৰু প্ৰথম দিনা আহিছিলোঁ আমি পৰশুৰাম কুণ্ড গৈ আহিলোঁ আৰু আজি যিহেতু আমাৰ লাষ্ট দিন সো আমি এতিয়া এট ফাৰ্ষ্ট তিলিঙা মন্দিৰ যাম সো তিলিঙা মন্দিৰ যোৱাৰ পিছত শিৱসাগৰ হয়না ক'ত যাম এতিয়া আমি এতিয়া তিলিঙা মন্দিৰ যাম এতিয়া আমাৰ গ্ৰুপৰ কোনো বিয়া নাপাতা মানুহ আছে নে নাই এইজন আছে আজি তিলিঙাটো বান্ধি থৈ আহিবা তাৰপিছত চাওঁ সপোন পূৰা হয় না নহয় সপোন পুৰা হ'ব এইটো গ্যাৰান্টি ওকে কালি পৰশুৰাম গৈ আমি পাপ কাটি আহিলোঁ আৰু আজি তিলিঙা মন্দিৰ যাম সপোন পূৰা কৰিবলৈ বিয়া নহ'লে বিয়া হ'বই লাগিব বিয়া নহয়বিলাক বিয়া হ'বই লাগিব চ' আমাৰ প্লেনিংটো মানে এটাই নহয় পৰশুৰাম কুণ্ডৰ পৰা তিলিঙা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰৰ পৰা ৰংঘৰ কাৰেংঘৰলৈকে চ' কিমান দিনৰ আমাৰ হ'ল 4 দিন না 3 দিন হ'ল চ' বলক লেট ষ্টাৰ্ট এণ্ড চাইড আকৌ তিলিঙা মন্দিৰত বাই বাই My journey in my hands, my dreams in my hands. So let's start. Everything will in my hand and please subscribe my channel. তিলিঙা মন্দিৰ পাই গলো না আপোনালোকৰে কথা হা আমাৰ দেখোন একো নাই হয়নে নহয় কি ল'ম বুলি ভাবছানো তিলিঙা মনৰ আশা পূৰণ কৰাৰ কাৰণে না দে ল এই তিলিঙা ল'বি নেকি কিবা নাই মনৰ আশা দাদা তিলিঙাবিলাকৰ দাম কিমানে নাই মানে কিমান টকাৰ পৰা কিমান টকা লৈ আছে তিলিঙাবিলাক তিলিঙা আপোনাৰ 50 পৰা একদম গৈ থাকো যিমান যাব পাৰে আৰু আপুনি ইচ্ছাৰ কথা 50 পৰা গৈ থাকো যিমান 1000 2000 3000 ওকে 50 পৰা বহুত মানে ওপৰলৈ আছে আৰু যাৰ যিমান সক্ষম ইমান দিব পাৰে আৰু কিবা নলাই ক লবি ওকে দাদা ভাল খবৰ খবৰ ভাল তিলিঙা এটা লোৱা তিলিঙা মই ল'ম বাৰু পিছত নামেই তিলিঙা মন্দিৰ নামেই তিলিঙা মন্দিৰ প্ৰমাণ পায় ইয়াত প্ৰমাণ পায় মানে কিবা যিটো আশা বিচাৰি আছো সেই আশাটো মানে ইয়াত যদি তিলিঙা বান্ধে তেতিয়াহ'লে পূৰণ হৈ যায় ল এটা তিলিঙা কিমান সেইটো 20 টকীয়া আছে 50 টকীয়া আছে 50 টকীয়া ডাঙৰ লাগিলে 100 টকীয়া আছে 120 150 টকা আছে 50 টকা মানৰ কোনটো সেইটো 50 সৰু তিলিঙা হ'লেও মনৰ আশা পূৰণ হ'ব ডাঙৰ হ'লেও হ'ব আৰু গতিকে সৰুটোই দিয়া কেইটা চাকি নালাগে দিয়া চাকি অনলি তিলিঙা হ'ব দাদা তিলিঙাটো কি একেলগত বান্ধা হয় নেকি না এটা বান্ধিবা চাব তাত গ'লে গম পাম ন ভিতৰত গ'লে গম পাবা ফাৰ্ষ্ট টাইম আহিছোঁ না তিলিঙা বান্ধিব আজি গম নাপাওঁ এইটো পূজাৰ ওচৰত যাব পূজাৰীয়ে পূজা কৰি দিব নামকেইটা ক'ব লাগিব সকলোৰে ন মনে মনে নামটো ল'বা পূজাৰী মন্ত্ৰ কৰিব অ'কে মনে মনে নামটো ল'বা টাইমত বান্ধি ঠিক আছে যিহেতু আজি ফাৰ্ষ্ট টাইম তিলিঙা মন্দিৰলৈ আহিছোঁ সেইকাৰণে থালখনত নাৰিকল এটা 6টা চাকি আৰু ধূপ আৰু তিলিঙা 6টা লৈ পিনে তিলিঙা মন্দিৰত গৈ আছোঁ কিন্তু পাছফালে থকা বেগটো মোৰ অলপ বেছিকৈ গুঠত হৈছে যেন পাইছোঁ হ'লেও কথা নাই তিলিঙাৰ ঘণ্টাটো বজাই লৈ পিনে ধুনীয়াকৈ ভিতৰত সোমাই যাওঁ আৰু আপোনালোকক ভিতৰৰ দৃশ্যখিনি অলপ দেখুৱাওঁ কাৰণ মই যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ তিলিঙা মন্দিৰত আৰু দেখা পাই আচৰিত হৈছোঁ যে ইমান তিলিঙা বান্ধা আছে এই মন্দিৰটোত মানে যিবিলাক তিলিঙা বান্ধি থোৱা আছে ন চ' সেইবিলাক মানুহে নিজৰ এটা মনৰ আশা পূৰণ কৰি এই মন্দিৰটোলৈ আহে বিশেষকৈ এই মন্দিৰটোত আপোনাৰ শিৱ বাবাক বা শিৱ দেৱতাক ইয়াক পূজা কৰা হয় মানে ইয়াত ভক্তবিলাকে তাৰ লগতে যিটো আপোনাৰ মনৰ আশা আছে সেই মনৰ আশাটো ইয়াতে তাৰ মানে মুকলি কৰিলে বা তিলিঙা বান্ধিলে নিশ্চয় পূৰণ হ'ব বুলি পিনে ইয়াত বিশ্বাসযোগ্য এটা আছে কিন্তু মই ইয়াত এটা ভুল কাম কৰিলোঁ কিন্তু মই জ্বলাব লাগিছিল চাকি আগত কিন্তু মই ইয়াত জ্বলালোঁ ধূপখিনি হ'লেও হ'ব কথা নাই কিন্তু চ' যিটো জ্বলাম চ' সেইটো ভগৱানৰ নামতেতো জ্বলাম সেইখিনি জ্বলাই পালোঁ উপায় নাই তিলিঙা মন্দিৰত বৰ্তমান চাকি জ্বলাম এতিয়া ফাৰ্ষ্ট টাইম আৰু ইয়াত চাকি জ্বলোৱাৰ কাৰণে কোনো বিশেষ মানে একো নাই আপুনি য'তে পাইছে চ' ত'তে চাকি জ্বলাব পাৰে ইয়াত চাওক ইয়াত পকীৰে ধুনীয়াকৈ বনাই থৈ দিয়া আছে চাকি জ্বলোৱাৰ কাৰণে আপোনাৰ সুবিধা অনুযায়ী সকলোৱে ইয়াত চাকি জ্বলায় তাৰপিছত চাকিখিনি জ্বলোৱা হোৱাৰ পিছত শেষত গুচাই দিয়া হৈ চাগে কিন্তু বহুত মানুহ আহে আমি সেই ৰাতিপুৱা সময়ত গৈছিলোঁ সেইকাৰণে মানুহ কম পাইছোঁ চ' আমি তাতে চাকিটো জ্বলাই পিনে আমি এই চাকি জ্বলাই আছোঁ তিলিঙা মন্দিৰত ইয়াত মানে আপোনাৰ বহুতখিনি তিলিঙা বান্ধা আছে
মানে ইয়াত আপোনাৰ যিসকল মানুহ আহে চ' তেওঁলোকে মানে এটা নিজৰ এটা আশা এটা বান্ধি ইয়াত মুকলি কৰে বুলি ক'ব লাগিব কাৰণ তেওঁলোকে ইয়াত টিলিঙা বান্ধিবলৈ আহে কিন্তু টিলিঙা বন্ধাৰ মেইন কাৰণে হৈছে যিটো আশা বিচাৰি আপুনি ইয়ালৈ আহিছে চ' সেই ইয়াৰ মেইন দেৱতা হৈছে মহাদেৱ আমাৰ লগত অহা গোটেই মানুহখিনিয়ে তেওঁলোকৰ ইয়াত টিলিঙা বান্ধিবলৈ আশা সোমাইছে ইয়াত মুকলি কৰে বুলি ইয়াত সকলোৱে চাকি জ্বলাই ধূপ জ্বলাই মনৰ আশাৰ প্ৰাৰ্থনা বিচাৰিছে আৰু মই সেইফালে গুচি আহিলোঁ নাৰিকলটো ইয়াত প্ৰথমতে আমি ভাঙি ল'ব লাগিব ভাঙি লৈ পিনে ইয়াত নাৰিকলৰ এটুকুৰা প্ৰসাদ হিচাপে ইয়াত থৈ যাম আৰু বাকী এটা ফাল্লা আমি ঘৰত লৈ যাব লাগিব যিহেতু ভগৱানৰ প্ৰসাদ হিচাপে এইখিনিয়ে বহুত মানে ডাঙৰ বস্তু বুলি ক'ব লাগিব চ' নাৰিকলটো ভাঙি লৈ পিনে মন্দিৰলৈ যাম কিন্তু তাৰ লগত মোৰ লগৰবিলাকে ইয়াত ৰঙা সূতা মেৰাই আছে চ' ইয়াত যিটো আশা চ' ৰঙা সূতা মেৰালে মানে ইয়াত মনৰ আশাটো পূৰণ হৈ গ'লে যিহেতু আমি হিষ্টৰী বা গুগলত বিচাৰি পাওঁ কিন্তু ইয়াতে মানে ময়ো মেৰাম মই আগতে প্ৰথমতে পূজাটো কৰিলোঁ পূজা মানে বিশেষকৈ ইয়াত একো নাই কিন্তু ইয়াত মানে যিসকলে নেকি গংগা জল বা আনে চ' ইয়াতে ঢালি দিয়ে আৰু ইয়াতে মানে তামোল পাণ দিয়ে চ' ইয়াতে মানে পূজাৰীজনে ফটা এটা দিয়ে চ' মই ফটা লৈ আহিলোঁ সেইফালে টিলিঙাটো বান্ধি দিবলৈ প্ৰথমতে টিলিঙাটো বান্ধি ল'ম তাৰপিছত মানে সূতাটো মেৰাব লাগিব চ' ইয়াত সৰু ডাঙৰ টিলিঙা বুলিলে কোনো কথা নাই সৰু ডাঙৰ সকলো টিলিঙা ইয়াত বান্ধিব পাৰে কাৰণ ডাঙৰ টিলিঙা হ'লেও মনৰ আশা সৰু হ'লেও মনৰ আশা চ' মানে বিশ্বাস অনুযায়ী ইয়াত টিলিঙা কেইটা মই গোটেইকেইটা একলগত বান্ধি দিছোঁ যিহেতু আমাৰ ঘৰত 6জন ফেমিলি আছে টিলিঙা বন্ধাৰ মেইন কাৰণে হৈছে যিটো আপোনাৰ বিশ্বাস অনুযায়ী টিলিঙাটো গছত ওলোমাই থ'ব লাগে য'ত মই টিলিঙা বান্ধিলোঁ আৰু বান্ধি পিনে এতিয়া ইয়াত মই যিটো মানে থাল এখনত ৰঙা সূতা লগতে আছিল কিন্তু ৰঙা সূতাও ইয়াতে মই মেৰাব লাগিব ইয়াত মানে যিটো নেকি সূতা আৰু টিলিঙা বন্ধা চ' সেইটো হৈছে এই মন্দিৰটোৰ মেইন ৰহস্য বুলি ক'ব লাগিব কাৰণ ইয়াত যিসকল মানুহ আহে চ' সূতা বান্ধিবলৈ মানে ৰঙা সূতা বান্ধিবলৈ কিন্তু আচলতে এইটো মানে বটগছৰ গুৰিতহে এটা উশাত বান্ধিব লাগিছিল কিন্তু বটগছত মানে সেইটো কৰিব নিদিয়ে কাৰণ ইয়াত যিটো নেকি মন্দিৰৰ ভিতৰত মানে ডাঙৰ ডাঙৰ খুঁটা আছে চ' তাতে মানুহে সেই ৰঙা ৰছীটো বান্ধে আৰু সকলোৱে এনেকৈ বান্ধে কিন্তু কথা অনুযায়ী আগতে বটগছৰ গুৰিতহে বান্ধিছিল আৰু বটগছতহে টিলিঙা বান্ধিছিল কিন্তু এতিয়া বৰ্তমান টিলিঙাবিলাক যিহেতু মানে ভক্তসকলৰ বহুত আগমন ঘটিছে বা বহুতে আহিছে চ' সেইকাৰণে তাৰমানে ঠাই নোহোৱা হৈছে চ' তাৰ পিছত মানে যোনে য'তে পায় ত'তে মানে বান্ধিব লাগে আৰু মই শেষত ইয়াতে মানে ৰঙা সূতাটো বান্ধিলোঁ বান্ধা হোৱাৰ পিছত আমি এতিয়া সেয়া তাত ধুনীয়াকৈ লৈ পিনে আমি আহিলোঁ আমিও টিলিঙা বান্ধি আহিলোঁ আৰু যিবিলাক ভিতৰৰ কথা এইবিলাক ক'ব নোৱাৰে না ত' মনৰ আশাবিলাক নিজে নিজে সকলোৱে কৈছে মই ক'ৰ পৰা লৈছিলোঁ মই অ'কে হয় নেকি চবখিনি হৈ গ'ল কিমান ল'লে কম্পালচৰি কিনিব লাগে নেকি ঠিক আছে বল এতিয়া যাব দেৰি নকৰোঁ হয় না মন্দিৰ চাই ভাল লাগিল বেয়া নালাগিল দাদা ইয়াত মানে কিমানমান মানুহ আহে মানে ডেইলি এটা হিচাপত আপুনিতো নিশ্চয় গম পায় বা কওকচোন মানুহ বহুত 2000-3000 মানুহ আহে ডেইলি 2000-3000 মানুহ টিলিঙা মন্দিৰলৈ আহে আৰু সকলোৱে মনৰ আশা এটা লৈ আহে বা এনেকুৱা পূৰণ আশা লৈ আহে তাৰ মনোকামনা চব পূৰণ যিবিলাক নেকি মনৰ আশা এভৰিথিং মনৰ আশা চব এইবিলাক আছে ঘৰুৱা প্ৰব্লেম হয় হয় ফেমিলি প্ৰব্লেম সেইবিলাকক আছে মানে যিবিলাকে আহিছে সেইবিলাকে প্ৰমাণ পাইছে যিমান ডাঙৰ টিলিঙা দেখিছে বন্ধা তাত চব প্ৰমাণ পায়ে বান্ধিছে আগত সৰু বান্ধিছে বোলে পাছত কাম হ'ল মনোকামনা পূৰণ হ'ল অলপ ডাঙৰ বান্ধিছে এইবিলাক বাৰু নিজৰ নিজৰ মনোকামনা নিজৰ বাকী এটা জ্বলালেও মনোকামনা পূৰণ হয় এটা আগৰবাতি জ্বলালেও ঠিক আছে এটা আগৰবাতি জ্বলালেও মনোকামনা ঠিক আছে দাদা আহিছোঁ অ'কে থেংক ইউ বাবা টিলিঙা বান্ধিলে নে নাই আমাৰ বান্ধিলে পুৰা বেষ্ট মনৰ কথা মাংগিলি আৰু কি হয় ভৱিষ্যতে ক'ত উৰিষ্যা যাম এতিয়া
জগন্নাথ 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 মন্দিৰ Sorry, জগন্নাথ মন্দিৰ। আমি এতিয়া জগন্নাথ মন্দিৰলৈ গৈ আছোঁ আৰু টিলিঙা মন্দিৰত মানে হ'ল আৰু ব'লক জগন্নাথ মন্দিৰলৈ